ও রিয়া কি খবর ভালে আছো দিয়া পিছে তোমাৰ মোৰ খবৰনো ক'ত ভাল হ'ব ভাল নহয় দিয়া মৰালৈহে বাট চাই আছো হে কিয়নো তেনেকৈ কৈছা ভালকেতো ক'ব পাৰা ভালকৈতো কৈছো যাক ভাল পাইছিলো তাইয়ে যিহেতু এইবোৰ বাদ দিয়া কোৱাচোন তোমাৰ মানুহজন ঘৰত আছে নে নাই ঐ ল'ৰা ক'ত যোৱা নাচিবলৈ যাওঁ ক'ত স্কুলত হ'বলা নাচিবলৈ যায় নহ'লে কি কৰিব যায় পঢ়িব যায় জানা যদি কিয় সুধিছা তাকেইতো আচ্ছা শংকৰী অহা যেন পাইছো কিয় ক'লে দিবি জানো কি টকা তাৰ মানে তোমাক টকা নিদিলে সেইকাৰণে খং স্কুলত যোৱা চলিয়ে টকা নিনিয়ে নহয় নহ'লে স্কুলৰ ওচৰত কিয় দোকান আছে গুড কুৱেশ্যন এক মিনিট হা এইটো ল চাওঁ হাতখন পাতা মায়ে মোক ইমান টকাই দিছিলে মইহে নানিলোঁ মই এতিয়া বিয়া হলো তুমিও বিয়া পাতি লোৱা আগৰ কথাবোৰ পাহৰি যোৱা বেলেগক পাহৰিলেও মই তোমাক পাহৰি থাকিব নোৱাৰো প্লিজ অন্ততঃ কথাটো পাতি থাকিবলৈ সুবিধাকণ দিয়া ঠিক আছে হ'ব দিয়া পাতি থাকিব পাৰিবা থেংক ইউ হ'ব দিয়া এতিয়া ৰাখিছো হা কি হলো মই অহাৰ লগতে দেখোন ফোনটো কাটি দিলা বন্ধু এজনে কল কৰিছিল ঠিকেই কৈছা কিছুমান ছোৱালী বা বোৱাৰীৰ ছেকেণ্ড বয়ফ্ৰেণ্ড এজন থাকে যাক বেষ্ট ফ্ৰেণ্ড বা ধৰ্মীয় দাদা ভাইটি বুলি জনা যায় ঐ ই মোক খন্দে কৰিছে ঐ শুনাচোন শুনা ঐ কি ক'লা চুলি ক'লা মই সেইটো কথা সোধা নাই তুমি মোক ঠাট্টা কৰিছা নাইতো নহ'লে কিয় তেনেকৈ কৈছা কি কৰো মানে ফেচবুকত মিমছ এটা পাইছিলো তাকেহে তোমাৰ সন্মুখত ক'লো মিছা কোৱা নাইতো কিয়নো মিছা মাতিম নাই দিয়া একো মিছা মাতা নাই ঠিক আছে মই তোমাৰ কাৰণে কিবা এটা বনাবই দেই হেল্ল' কি বিয়াৰ কাৰণে পানী ল'ব আহিছে ক'ত মোৰ তাত এতিয়াই যাব লাগে ঠিক আছে হ'ব দে মই গৈ আছো শুনিছানে মই এঠাইলৈ যাম হা এতিয়া আহি আছো ৰবাচোন ৰবা আকৌ ক'ত যোৱা এইমাত্ৰ আহি পাইছাইচোন কিবা এটাতো খাই যোৱা তাৰ পৰা সেই খাম দিয়া নহ'ব ৰাতিপুৱাৰ পৰা একো এটা নোখোৱাকৈ ঘূৰি ফুৰি আছা এতিয়াই খাই যাব লাগিব আহা সিহঁতে এতিয়া ৰৈ থাকিব তাৰ পৰা সি খাম নহয় আহিছো ঠিক আছে যোৱা হ'ব দিয়া কি বনাইছা দিয়া গৈ যোৱা নালাগে দিয়া নোখোৱাকে যোৱা খং কৰিব নাপায় নহয় চাওঁ কিয় খং কৰিছা এতিয়াহে খাম বুলি কৈছা মৰমতে কিবা এটা বনাম বুলি ক'লেও নোখোৱা মোৰ বৰ খং উঠে হ'ব দিয়া খাম দিয়া যোৱা বনোৱা তাক মই মাৰি পেলাম কৈছো নহয় তাক মই মাৰি পেলাম আয়ুষ মাৰি পেলাম আয়ুষ ক'ত যোৱা তুমি নচবা কোন হয় আয়ুষ মই তোমাৰ পত্নী হয় আহা আহা ভিতৰলৈ আহা আহা মাৰি পেলাম আহা Hey, eso. Hey, pun আহিছে। আয়ুষ আয়ুষ কোনে মাৰিব তোমাক মই আছো নহয় চাও ফোনটো দিয়া চাও এয়া মই কাটি দিলো বহা নচবা মোক কোন হয় আয়ুষ মই তোমাৰ পত্নী হয় তুমি ইয়াত বহাচোন মই আহিছো দেই প্ৰবীণ মই বিয়া নোহোৱা আগতে তোমাক পলুৱাই লৈ যাব কৈছিলো কিন্তু তুমি অমান্তি হৈ নিজে পলাই থাকিলা তুমি ঠিকই কৈছা তোমাক পলুৱাই নিনি মই বহুত ভুল কৰিলো এতিয়াহে মই কথাবোৰ উপলব্ধি কৰিছো তথাপিও তোমাক অপেক্ষা কৰি কৰি শেষত আনৰ লগত বিয়া হ'ব লগা হ'ল এতিয়া তুমি কি ওচৰ চাপিছা মই তোমাক বিয়া পাতিব খুজিছো প্ৰবীণ এইবোৰ কথা কৈ মোক চৰিত্ৰহীন নকৰিবা মানে
তুমি মোক সঁচাকৈ পাহৰি গৈছা অঁ গৈছোঁ তথাপিও মই তুমি কোৱা কাৰণে তোমাক লগ দি আছোঁ আৰু ফোনত কথা পাতি আছোঁ আৰু আজিৰ কথাটোকো তুমি মানিব লাগিব অসম্ভৱ আজিৰ পৰা তুমি মোক কেতিয়াও লগ নোপোৱা কিয় নোৱাৰিম কাৰণ তোমাক ইমান দিনে লগ দি আৰু ফোনত কথা পাতি মই বহুত ভুল কৰিলোঁ আৰু ভুল কৰিব নোৱাৰোঁ শুনিলা নহয় মোক আৰু ডিষ্টাৰ্ব কৰি নাথাকিবা বাই এই ৰবাচোন ৰবা ফোনটো কাটাৰ আগতে শুনা মই মানে তোমালোকৰ ঘৰত আহিছোঁ তুমি বাৰান্দাত আহি চোৱা আয়ুষ মই তোমাৰ পত্নী হয় তুমি ইয়াতে বহি থাকাচোন মই আহি আছোঁ প্ৰবীণ তুমি কিয় ইয়াত আহিছা এতিয়াই যোৱা বুলি কৈছো নহয় এতিয়াই যোৱা ৰবা যাম যোৱাৰ আগতে কথা এটা সুধো তোমাৰ মানুহজন বোলে পাগল হ'ল প্ৰবীণ মোক চম্ভালি কথা ক'বা এখেতক মানসিক বিকাৰগ্ৰস্ত বুলি পোৱা তেতিয়াহে মানি ল'ম ঠিক আছে নকওঁ কিন্তু কথা এটা কওঁ শুনা তোমাৰ মানুহজন যদি মৰি যায় তুমি মোৰ লগত বিয়া হ'বা তুমি মোক হাৰ উঠাব পাৰিছা এই তোমাৰ গিৰিয়েৰে পাগল হোৱাৰ আঁৰত মই কেনেকৈ হ'ল শুনা ৰিচাৰ্চে শেষ হৈ থাকিল নহয় এঠাইলৈ যাওঁ বুলি ভাবিলোঁ তাইক কেনেকৈ খবৰটো দিম দাদা ৰ'বচোন আপোনাৰ মোবাইলত ৰিচাৰ্জ আছে যদি দিয়কচোন মই কল এটা কৰোঁ আছে লোৱা কৰা মোবাইলটো হ'লনে দিয়াচোন ইয়াত থকা নাম্বাৰটো তেনেকৈ তোমাৰ গিৰিয়েক পাগল হ'ল এতিয়া তুমি মোৰ লগত বিয়া হ'লে হ'বা নহ'লে কিন্তু জোৰ কৰি হ'লেও বিয়া কৰা তোক মই আজি তোক মাৰা মানুহজনে হ'ল মই আয়ুষ মাত দিয়াচোন আয়ুষ মই তোমাৰ পত্নী হয় তাৰমানে ইয়াৰ হেতাহিত জ্ঞান আহিল মই এতিয়া ইয়াৰ পৰা পলাই চোৱাই ভাল আয়ুষ উঠাচোন উঠা আয়ুষ মই তোমাৰ পত্নী হয় মই চিনি পাইছোঁতো তুমি কিয় কৈ আছা থেংকছ গড তুমি যে মোক চিনি পালা শুনিলি মই তোক সকলো কথাই ক'লোঁ আচলতে মই পাগল হোৱা নাছিলোঁ পাগল হোৱাৰ অভিনয়হে কৰিছিলোঁ একমাত্ৰ মোৰ পত্নীৰ আচল ৰূপ গম পাবৰ কাৰণে এতিয়া পালোঁ